1.5-2 বছৰ ধৰি UPPL বহুত দলৰ পৰা আহি পেলাই যোগদান কৰিছে আৰু সাধাৰণ মানুহ বহুত যিসকলে প্ৰাক্তন শিক্ষক হয় কোনোবা প্ৰাক্তন বিষয়া হয় সো বহুতে UPPL দলত যোগদান কৰিছে আৰু মই তেখেতসকলৰ লগত যেতিয়া ভাৱ বিনিময় কৰিলো মই কথাটো গম পালো যে বড়োলেণ্ড অঞ্চলত যে শান্তি ঘূৰি আহিছে এটা ভাল এটা সমন্বয় এটা সুস্থিৰতা ঘূৰি আহিছে এই কথাটো লৈ সকলো আনন্দিত হৈছে আৰু তেখেতসকলে সবে ভাবিছে যে যিটো হাৰ্ড আৰ্ন বুলি কয় কষ্ট কৰি আমি যিটো শান্তি আনিব পাৰিছো এইটো অনাগত দিনত যাহাতে হেৰাই নাযায় আৰু যিসকলে শান্তিৰ মূল্যটো বুজি পায় যিসকলে সুশাসনৰ কথাটো বুজি পায় সেই সকলৰ লগত থাকি পেলাই এটা সুস্থ এটা চৰকাৰ গঠন কৰি বড়োলেণ্ড অঞ্চলটো আগুৱাই নিয়াটো সবে বিচাৰিছে তো সেইকাৰণে UPPL দলে বলে আহি যোগদান কৰিছে আমি সকলোকে ওয়েলকাম কৰিছো আদৰণি জনাইছো আৰু অনাগত দিনত সকলো জাতি জনগোষ্ঠী ধৰ্ম সকলো একত্ৰিত হৈ সুন্দৰ এটা বিটিআৰ গঢ়াৰ কাৰণে আমি সবে আগবাঢ়ি যাম যত কোনোবা ওপৰত কোনোবা তলত কোনোবা আগত কোনোবা পিছত থাকিব নালাগে আমি একেলগে আগবাঢ়ি যাম সকলো জনগোষ্ঠীৰ ভাষা সংস্কৃতি অস্তিত্ব আত্মসন্মান ৰক্ষা হ'ব লাগিব এটুকে আমি বিচাৰিছো বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাসমূহ লিপিবদ্ধ কৰিছে কেনেকৈ সমাধান কৰিব কিমান মান সময় লাগিব এইটো মাৰ্চ মাহত কম যে কাউন্সিলে কি সমস্যা সমাধান কৰিব আৰু কোনটো সমস্যা কাউন্সিলে কৰিব নোৱাৰে সেইটো অসম চৰকাৰ বা ভাৰত চৰকাৰলৈ আমি অনুৰোধ জনাম গতিকে এই গোটেই কামখিনি আমি অহা মাৰ্চ মাহত আমাৰ ভিজন ডকুমেণ্ট ৰিলিজ হ'লে আমি এইটো আপোনালোকক ক'ম স্যার ক্ৰমান্বয়ে BTC নিৰ্বাচনৰ দিনৰ চমু চাপি আহিছে যিমান দিন পাৰ হৈছে গতিকে কোনো নতুন পৰিকল্পনা আপোনালোকৰ চাওক আমাৰ দিনত আৰম্ভণিৰ পৰা এতিয়ালৈকে পৰিকল্পনা আৰু একশ্যন আৰু এক্টিভিটিয়ে হৈ আছে আগতো পৰিকল্পনা নাছিলে প্লেনিঙো নাছিলে একশ্যনো নাছিলে সো এতিয়া বিটিআৰ অঞ্চলত শিক্ষাৰ পৰা লৈ অৰ্থনীতিৰ পৰাই যি বিষয়টো নুসুধে কিয় তাত আমাৰ আঁচনি আছে যি বিষয়কে আপোনালোকে নকওঁ কিয় তাত আমাৰ কিবা পলিচি আছে গতিকে সেইটো ছুটিকে কৈ মই শেষ কৰিব নোৱাৰিম বড়োলেণ্ড অঞ্চলৰ 35 লাখ জনসাধাৰণৰ যিটো ইজ অফ লিভিং বুলি কয় ভালকে জীয়াই থাকিব পৰা পৰিৱেশ গঠন কৰিবলৈ ভূমি অধিকাৰ প্ৰদান কৰাৰ পৰা সকলো কাম আমি কৰিছো এই দীঘলীয়া পৰিক্ৰমাত মই 12 বছৰ সদসম ছাত্ৰ সন্থাৰ তামুলপুৰ জিলা ছাত্ৰ সন্থা আৰু আঞ্চলিক ছাত্ৰ সন্থা শাখা পৰ্যায়ৰ পৰা জিলা ছাত্ৰ সন্থা আৰু মহকুমা ছাত্ৰ সন্থাক নেতৃত্ব দি এই 12টিকৈ বছৰ ছাত্ৰ সন্থাৰ মজিয়াত কটালো বিভিন্ন ঘাট প্ৰতিঘাতৰ মাজত অৰাজনৈতিকভাৱে আমি ৰাজনৈতিক দলসকলক সমস্যাবোৰ সমাধান কৰাৰ কাৰণে দাবী জনাই আহিছিলোঁ আৰু অনাগত দিনত মই আজি 27 নৱেম্বৰ তাৰিখে হৈ যোৱা গান্ধীবাৰীৰ অধিৱেশনত 20 অক্টোবৰত হৈ যোৱা অধিৱেশনত মই সদসম ছাত্ৰ সন্থাৰ তামুলপুৰ জিলাৰ মই যি সভাপতি পদ ত্যাগ কৰিছিলোঁ আৰু তেতিয়াৰ পৰা আৰু মই বৈবাহিক জীৱন আৰম্ভ কৰি মই ছাত্ৰ ৰাজনীতি এৰি অৰ্থাৎ ছাত্ৰ সংগঠন বাদ দি UPPL দলৰ নীতি আদৰ্শ ভাল পাই আৰু UPPL দলৰ এটাই অনুৰোধ আমি সকলো জাতি জনগোষ্ঠীক লৈ সমন্বয়ক লৈ প্ৰমোদ বড়ো ছাৰে যি কাম কৰিছে এই কাম অনাগত দিনত সকলো জাতি জনগোষ্ঠীক লৈ কাম কৰি যাম ৰাস্তা ঘাট বিভিন্ন শিক্ষা অনুষ্ঠান বিভিন্ন ক্ষেত্ৰত তেখেতে যি পদক্ষেপ লৈছে এই পদক্ষেপক আমি আদৰণি জনাইছো অনাগত দিনত তেখেতে আৰু পদক্ষেপ লওক বিভিন্ন জাতি জনগোষ্ঠীক বিটিআৰত থকা জাতি জনগোষ্ঠী উন্নয়নৰ হৈ একেলগে আমি সকলোৱে তেখেতৰ হাতে হাত ধৰি তেখেতৰ হাত শক্তিশালী কৰাৰ কাৰণে আমি আগবাঢ়াই আহিছো আমি বিনম্ৰতে অনুৰোধ জনাইছো তেখেতক সকলো জাতি জনগোষ্ঠীক লৈ অনাগত দিনত সকলো জাতি জনগোষ্ঠীৰ বিভিন্ন সমস্যা আছে সকলো সমস্যা যেন সমাধানৰ ক্ষেত্ৰত তেখেতে সক্ৰিয় ভূমিকাৰে সকলোকে আগুৱাই নিয়ে এইখিনি বিনম্ৰতাৰে অনুৰোধ জনাইছো